কবিতাৰ শিৰোনাম তোমাৰ কপালৰ দগমগীয়া ৰঙা জুইকুৰা। কবি হিমাংশু ৰঞ্জন ভূঞা। আবৃত্তি নিকি ভূঞা। তোমাৰ কপালৰ ৰঙা জুইকুৰা দগমগীয়া হৈ জ্বলি পুৰি চাৰখাৰ কৰি পেলাইছে। তোমাৰ এই অসহায় প্ৰেমিক বন্ধুৰ যন্ত্ৰণাকাতৰ হৃদয়ৰ এটা এটা অংশ এই মুহূৰ্তত মোৰ বাবে সকলোবোৰেই যেন স্তব্ধ। শূন্যতাবোৰক আঁকোৱালি বন্ধ কোঠালিটোত পাৰ কৰিছোঁ বিষাদময় অমানিশাৰ ৰজনী। ভীষণ অসহায় হৈ পৰিছোঁ, নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে। তুমি কিমান সুখী বা অসুখী মই নাজানো, কিন্তু তোমাৰ কপালত আৰু সেওঁতাত জিলিকি থকা অন্য এজনৰ পৰিচয় মই সহ্য কৰিব নোৱাৰোঁ। সঁচাই খুবেই ভাগ্যৱান তোমাৰ হ'বলগীয়া আপোনজন। কিছু সময়ৰ পিছত বহু নতুন সপোন আৰু দুচকুত সজুত আশাৰ সফুৰা লৈ তুমি যতনেৰে আৰম্ভ কৰিবা এটা নতুন জীৱন। কিন্তু মোৰ এলবামত বন্দী সাঁচতীয়া পুৰণি ফটোৰ দৰে বুকুৰ কোনোবা এচুকত আল ফুলে থাকি যাব উমাল স্মৃতিবোৰ। তুমি ভীষণ অভিমানী হৈ পৰিছিলা, খং উঠিছিল মোৰ ওপৰত, হয়তো ফুটও জাগিছিল। মোৰ চূড়ান্ত সমৰ্থতা আৰু অসহায় অৱস্থাটো দেখি, যাৰ বাবেই হয়তো ইমান নিষ্ঠুৰ হ'ব পাৰিলা। আজিও মোৰ বাবে ই এটা উত্তৰবিহীন প্ৰশ্ন হৈ ৰ'ল। অৱশ্যে তোমাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই, কাৰণ তুমি সুখী হোৱাটোৱেই মোৰ একান্ত কাম্য। যদিও সহ্য নহয় তোমাৰ কপালৰ দগমগীয়া ৰঙা জুইকুৰা, তথাপি আজি তোমাৰ নতুন জীৱনটো আৰম্ভ কৰাৰ শুভ মুহূৰ্তত কামনা কৰিছোঁ। কুশলে থাকা মোৰ মৰমৰ আজলি প্ৰেয়সীজনী।